হেল্ল' গাইজ, কি খবৰ? সকলোৱে ভালে চাগে আৰু মোৰো ভাল। আৰু আজি এটা নতুন ব্লগ ষ্টাৰ্ট কৰিছোঁ আৰু এটা বৰ ধুনীয়া লোকেশ্যন এটাত আছোঁ, চাই যাব। আজি শ্বুটিঙলৈ আহিলোঁ। শ্বুটিঙত তাকে বিহাইণ্ড দ্য চিনখিনি আপোনালোকক দেখুৱাই যাম বুলি ভাবিলোঁ। ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। নতুনকৈ খুলিছোঁ, ভাই কাৰণে লাইক এটা কৰি দিব। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তোমাৰ নাচটো কোনটো চেনেল পাব কৈ দিয়া নামটো অতি। নমস্কাৰ, মোৰ নাম ঋতিষ্ণা মহন্ত। মই এই পাৰ্থৱনী হাজৰিকা এণ্টাৰটেইনমেণ্ট চেনেলটোত নাচ এটা দিছোঁ। সেই নাচটো অতি সোনকালে আহি আছে। আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু যিমান পাৰে কমেণ্ট কৰিব, ভাল হৈছে বেয়া হৈছে। নেক্সট ভিডিঅ' দিলে আপোনালোকে যাতে পাই যায়। ধন্যবাদ। আৰু এইপা খাদ্যত লাগি আছে, খোৱা খাদ্যত লাগি আছে। এজন এটা আমাৰ খোৱা মেইন। এতিয়া কি খাই আছে তুমি? কি খাই আছা? ফুচকা হুংগা হেৰি ফুচকা হুংগা খাবলৈ আছে। আকৌ আলু চালু নাই, ফুচকা দি আছে। লাল চাহ আছে, চেনি চেনি নাই বুলি কৈছে। এতিয়া লাষ্টত এয়া দি আছে এইসোপা ফুচকা। মই টেষ্ট কৰি চাম কেনেকুৱা লাগে। এই কেমেৰাটো ধৰ। আপোনালোকে যদি ভাল পায় এনেকুৱা টেষ্ট কৰি চাব। ইমান ধুনীয়া ধুনীয়া গোল গোল ফুচকা। খালি ইয়াত মাল মঠৰ হাতীয়া চাতীয়া একো নাই দেই। মই খাইছোঁ খালি। বৰ্তমান আমাৰ শ্বুটিং ক্লিয়াৰ হৈ গ'ল। চাহটো খাই আমি এতিয়া ঘৰলৈ যাম। আজি খাবলগীয়া খালোঁ আৰু ফুচকা খাই লৈ এজনী মকৰা এটাই হাঁহি ৰ'বই পোৱা নাই। চ' মকৰা বহাইছে, মাকে চাহ দিছে আৰু চাহ খাই আমি ঘৰলৈ যামগৈ। যদি ভিডিঅ'টো ভাল পায় নিশ্চয় লাইক এটা কৰি দিব, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আজিলৈ বাই বাই, জয় অসম।